ৰাইজ যাব লৈছো এতিয়া মানে এটা জেগালৈ আহা দেৰি হৈছে আৰু এতিয়া বৰ্তমান যাব লৈছো এটা জেগাত চাই থাকক এয়া আমাৰ মা ৰেডি ওলাই কৰি আৰু মানে ইয়াত এয়া চাওক ৰাইজ চাওক এয়া আমাৰ মিছেছ ওলাইছে আৰু মা ভাবিলো অকমান মানে মাহঁতকো অকমান ফুৰাই কৰি আনিব লাগে পাৰ্লাৰত লৈ যাওঁ সেইকাৰণে আৰু আমি তিনজন আজি যাব ওলাইছো বলক আজি দেখাই থাকিম পাৰ্লাৰ আৰু জীৱনৰ ব্যস্ততাৰ মাজত মানে মই ভাবিলো মাহঁতক অকমান যদি উলিয়াই আনিব পাৰো আৰু মাহঁতোতো বিচাৰে ন কেতিয়াবা অকমান এণ্টাৰটেইনমেণ্ট কিবা কিবি আৰু তেনেকুৱা ধৰণৰ গতিকে ভাবিলো এনেকুৱা অলপ সৰু কিছুমান মানে ফূৰ্তিয়ে মাহঁতৰ জীৱনত ধুনীয়া এটা ৰং সানি দিয়ে আৰু সেইকাৰণে মই ওলাই আহিলো আজি অকমান দেওবাৰৰ দিনটো আৰু খাবৰ কাৰণে আহিছো প্ৰথম স্নেক্স ল'ম আৰু ধুনীয়া এখন ৰেষ্টুৰেণ্ট যিখনৰ নাম হ'ল মহাৰাজা ষ্টাৰ্টত আছিলে মানে মোৰ কাৰণে মাছৰ চুপ আৰু মাৰ কাৰণে হট কফি উইথ বিস্কিট আৰু মিছেছৰ কাৰণে আছিলে কোল্ড কফি আৰু লগত আছিলে একদম স্পেচিয়েল ফ্ৰেঞ্চ ফ্ৰাই মায়ে মানে কৈছে চুগাৰ নাখাওঁ নেকি মই কৈছোঁ দুটা খোৱা আজি একো চিন্তা নকৰিবা এদিন খালে একো নহয় মানে চুগাৰ টুগাৰ নাই তথাপিও আৰু মানে প্ৰিয় মানুহগৰাকীয়ে খোৱাৰ মানে যিটো উৎসাহটো দেখি মোৰ মই অকণমান আৱেগিকে হৈ গ'লো আৰু মায়ে ফ্ৰেঞ্চ ফ্ৰাই খোৱা দেখি এনেকুৱা লাগিছে সৰুতে যেনেকৈ আমি চবে ফূৰ্তি কৰি একেলগে বহি খাওঁ সেনেকুৱা এটা দিন উভতি অহা নিচিনা লাগিল আৰু বিৰাট ভাল লাগিল মেইন ডিছত আছিলে পনীৰ বাটাৰ মছলা নাৰ্গিছ কোফ্তা ভেজ পোলাও আৰু অমৃতসৰী কুলচা আৰু এতিয়া খাব লৈছোঁ খাদ্য ৰাইচ মানে খাই ভাল পাওঁ জানেই আৰু আপোনালোকে খাদ্যটো ৰাইচ সঁচাকৈ বহুত টেষ্টি আছিলে যিটো অমৃতসৰী কুলচা মানে কি কম ৰাইচ কেনেকুৱা টেষ্টি আছিল মানে আৰু সঁচা কথা ক'ব গ'লে ৰেষ্টুৰেণ্টখনৰ যিখিনি আইটেম আছে একদম ৰিজনেবল প্ৰাইজৰ হয় মই ভাবিছিলোঁ মানে বিল চাগে বহুত বেছি আহিব কিন্তু মই চালোঁ বিলখন বেছি অহা নাই মাত্ৰ 2065 টকা মোৰ বিল আহিছে সঁচাকৈ ৰাইজ বহুত বেছি ৰিজনেবল প্ৰাইজৰ হয় ৰাইজ ধুনীয়া এটা সুন্দৰ মুহূৰ্ত মই সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া বলক যাওঁ কি পাৰে আপোনালোকে এনেকৈ আপোন মানুহৰ লগত অকণমান সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব আৰু ময়ো চেষ্টা কৰি থাকিম সদায় আৰু আজিৰ দিনটো বিৰাট ধুনীয়াকৈ পাৰ হ'ল ৰাইজ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ বাই বাই